নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধ্ৰুৱ। বিশেষ কৰি মই বন্ধুক কৈছোঁ, যিবোৰ বন্ধু আছে প্ৰত্যেকে গোটেই সজাগ হ'ব হ'ল। কাৰণ আমি যদি এতিয়া সজাগ নহওঁ তেতিয়াহ'লে আমি পাছত যেতিয়া আমাৰ ফাইনেল কাট অফ নৱেম্বৰ টু ডিচেম্বৰত আহে আৰু সেইটো সময়ত আমি চকু পানী টুকি কিনে প্ৰত্যেকজনে লাভ নহ'ব। কাৰণ যিদিনা আমাৰ ফাইনেল মেৰিটত নাম নাহে আমি মেডিকেলো ক্লিয়াৰ কৰিম। গতিকে মেডিকেল ক্লিয়াৰ কৰাৰ পাছতো যদি ফাইনেল মেৰিটত নাম নাহে তেতিয়াহ'লে সেইটো কিমান এটা দুখ লগা বিষয় হ'ব, সেইটো কেণ্ডিডেটজনেহে গম পাব। গতিকে আমি প্ৰত্যেকজন আজি এই সময়ত সজাগ হ'বৰ হ'ল। গতিকে আমি এতিয়া কি কৰিব লাগিব সেইটো ইম্পৰ্টেণ্ট হয়। তো আমি এইমাত্ৰ আপোনাৰ বেলশৰ থানাৰ পৰা আহিলোঁ, মোৰ বন্ধু আৰু মই বেলশৰ থানাৰ পৰা আহিলোঁ। কাৰণ আমি নলবাৰী ডিষ্ট্ৰিক্ট আৰু মই বেলশৰ থানাত আপোনাৰ FIR দিবৰ কাৰণে গৈছিলোঁ আমি দুটা। তাৰপিছত আমি দুটা যাই কিনে আপোনাৰ তাত SI ছাৰক আপোনাৰ ক'লোঁ কথাখিনি যে আপোনাৰ আউট অফ ষ্টেটছৰ কেণ্ডিডেট আপোনাৰ আমাৰ অসমৰ পৰা এপ্লাই কৰিছে। গতিকে GP সিং ছাৰে আপোনাৰ নিয়াৰেষ্ট আপোনাৰ আপোনাৰ FIR দিব কৈছিল। গতিকে ছাৰ সেইকাৰণে আমি আহিলোঁ। গতিকে সেই হ'ল। তেতিয়া তেখেতে আপোনাৰ কি ক'লে বিকি ক'লে যে আমি FIR দিয়াৰ কাৰণে যেতিয়া গ'লোঁ, আমাক ক'লে যে আমাৰ নলবাৰী থানা মানে নলবাৰী ডিষ্ট্ৰিক্ট যিটো হয় তাত আমাৰ প্ৰক্ৰিয়াবোৰ গোটেই স্বচ্ছ নিকা হয়। আমাৰ ইয়াত তেনেকুৱা ফেক ইউজ কৰা আমাৰ ইয়াত মানে পোৱা নাই। আৰু আমাৰ ডিষ্ট্ৰিক্টত তেনেকুৱা বিহাৰী বা ইউপিৰ ল'ৰা অহাও নাই। যিখিনি আছে আমাৰ নলবাৰীত একদম নিকা হৈ চলি আছে। তেখেতে কৈছে যে নলবাৰীত যদি আপোনাৰ কোনো ধৰণৰ ইয়াত প্ৰব্লেম দেখা নাই বা এনেকুৱা ধৰণৰ ফেক ডকুমেণ্টছ আপোনাৰ নলবাৰীৰ পৰা অন্তত ওলা নাই। আৰু যিবিলাক ডিষ্ট্ৰিক্টৰ পৰা ওলাইছে সেইবিলাক ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছবোৰ বেছি সজাগ হোৱা উচিত বুলি কৈছে। তেখেতে কৈছে যে যিবিলাক আপোনাৰ ধৰক আমাৰ কৰিমগঞ্জে হওক বা হাইলাকান্দি এইবোৰ আপোনাৰ বিশেষ কৰি একদম ৰেড জ'ন বুলি ক'ব পাৰি। এইখিনি ৰেড জ'ন বুলি ক'ব পাৰি। গতিকে এইকেইখন ষ্টেটছৰ যি কেণ্ডিডেটছক এইবাৰ বেছি কৰি আপোনাৰ সজাগ হোৱাৰ কাৰণে তেখেতে জনাইছে। লগতে তেখেতে কৈছে যে আপোনাৰ এইটো টপিক আপোনাৰ ট্ৰেণ্ডত আছে। গতিকে যিমান পাৰে অসম পুলিচে আপোনাৰ এইটো ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আৰু আমাক কেণ্ডিডেটসকলক সকলোকে সজাগ হ'ব কৈছে। আৰু আমি আমি মেডিকেল চেণ্টাৰলৈ যাম, সেই মেডিকেল চেণ্টাৰবোৰত আমি সজাগ হ'ব দিছে। আৰু আমি সকলোৱে গম পাম যে আমি মেডিকেল দিবৰ কাৰণে আমি যদি 12 তাৰিখ তেতিয়াহ'লে আপোনালোকে 11 তাৰিখে আপোনালোকে যাই পাব। গতিকে সেই যিদিনা আপোনালোকে 11 তাৰিখে যাই পাব সেইদিনা আপোনালোকে কি কৰিব, আপোনালোকে নিয়াৰেষ্ট যিখন আপোনাৰ থানা হয় আপোনালোকে গুগলত চাৰ্চ কৰি কিনে গম পাব। আৰু সেই নিয়াৰেষ্ট থানাখনত আপোনালোকে জনাবৰ কাৰণে চেষ্টা কৰিব যে ছাৰ এনেকুৱা হৈছে। আপোনালোকে যদি FIR নেদে তেতিয়াহ'লে এনেই হ'লেও আপোনালোকে জনাই ধৰিবৰ কাৰণে চেষ্টা কৰিব। তেখেতসকলে নিশ্চয় সহায় কৰিব বুলি কৈছে। কাৰণ এইটো টপিক মষ্ট ইম্পৰ্টেণ্ট। কাৰণ এইটো টপিক আমি কিমান কষ্ট কৰি কিনে ইমান ল'ৰা ছোৱালীক পিছ পেলাই কিনে আজি আমি এইটো স্থান পাইছোঁ। ৰিটেন ক্লিয়াৰ কৰিলে, আপোনালোকে ৰানিং ক্লিয়াৰ কৰিলে, এতিয়া লাষ্ট ষ্টেজ আছে মেডিকেল। আৰু মেডিকেলত আনফিট খুব কম ল'ৰা ছোৱালী হয় আপোনাৰ SSC GDত। গতিকে আমাৰ এতিয়া সকলোৰে ফাইনেল মেৰিটৰ কাৰণে মেইনলি আপোনাৰ অপেক্ষা থাকিব। গতিকে সেই অপেক্ষা যাতে কোনো ধৰণৰ যাতে এটা বেয়া কাৰো যাতে এটা নাহে, সেই যিটো অপেক্ষা সকলোৰে যাতে সেই অপেক্ষাৰ যাতে অন্তটো যাতে সকলোৰে সুখ হয়। গতিকে সেইকাৰণে আমি আজিয়ে সজাগ হ'ব লাগিব। গতিকে প্ৰত্যেকজন কেণ্ডিডেটকে মই এইটোৱে ক'ব বিচাৰিছোঁ, যদি নিয়াৰেষ্ট যিখন থানা সেই থানাৰ লগত আপোনাৰ কণ্টেক্ট কৰক। আৰু লগতে আপোনালোকে যেতিয়া আমি মেডিকেল দিবলৈ যাম আৰু সেই মেডিকেল দিবলৈ যোৱাৰ সময়ত আমি সকলোৱে যিখন আপোনাৰ ওচৰৰ থানা হয় বা ফোন কৰি কিনে আপোনালোকে জনাই থৈ দিব পাৰিব। তো আজিৰ ভিডিঅ'ত মই এইখিনি আমি গৈ কিনেও পাৰিব আৰু লগতে আপোনালোকে ফোন কৰি কিনেও পাৰিব। গতিকে আমি এইটো ভাবিব নালাগিব যে মইনো কৰোঁ কি, মই কিয় কৰোঁ, মই আকলাই আছোঁ না, সেনেকুৱা চিষ্টেমত আপোনালোকে নাভাবিব মনটো। কাৰণ ময়ো আজি আমি নলবাৰী ডিষ্ট্ৰিক্টৰ বিকি আৰু মইহে ওলাই আহিছোঁ। গতিকে আমি সকলোৱে এইটো থিংকিং ল'ব লাগিব যে বেলেগে নকৰিলেও মই হয়তো অন্তত আগবাঢ়ি যাব লাগিব। গতিকে ভিডিঅ'টো দীঘল হৈছে নিশ্চয়, কিন্তু আজিৰ ভিডিঅ'ত এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলোঁ যে আজি আমি বৰ্তমান সজাগ হ'বৰ হ'ল। আৰু আজি সজাগ হ'লেহে আমি পাছলৈ আমি সঠিক এটা ফল আমি দেখা পাম না কি বিকি। গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলোঁ। তো মই আপোনাৰ পুলিচ থানাৰ এটা পিকচাৰ মই আপোনালোকক দিছোঁৱে। গতিকে আমি তাত গৈ কিনে আমি কৰিলোঁ। গতিকে ইনফৰ্ম কৰিলোঁ কথাটো। আমি FIR দিবৰ নহ'ল, কাৰণ তেখেতে জনালে যে FIR দিবৰ প্ৰয়োজন নালাগে। আমাৰ জিলাত এনেকুৱা নাই, সেইকাৰণে যোনবিলাক জিলাত তাৰমানে আছে আৰু এনেকুৱা ফেক ডকুমেণ্ট তাত দিয়াটো বেছি। আমাৰ ইয়াত নাই যিহেতু আমাক দিব মানা কৰিছে। গতিকে নলবাৰীত তেনেকুৱা নহয় বুলি কৈছে, কিন্তু যিকেইখন আপোনাৰ ডিষ্ট্ৰিক্টত হয় সেইখনত দিব কৈছে। তো বন্ধুসকল আজিৰ ভিডিঅ'ত এইখিনি ইনফৰ্মেশ্যন দিবৰ কাৰণে চেষ্টা কৰিলোঁ। তো এইটো ভিডিঅ'ত এইখিনি কথা কৈ এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম।